হাই গাইজ, আপোনালোকে জানেনে ব্লু টিৰ বেনিফিটছৰ কথা? আমাৰ সকলোৰে ঘৰতে প্ৰায় দেখা পোৱা যায় অপৰাজিতা ফুল, নহয়নে বাৰু? কিন্তু আমি ইয়াৰ উপকাৰিতা গুণৰ বিষয়ে গমেই নাপাওঁ। ই আমাৰ গ্ল'য়িং স্কিন, ফাইন লাইন ৰিডিউচ কৰা, হেয়াৰ গ্ৰ'থ, ডাইজেষ্টিভ ছিষ্টেম ভাল কৰে, কলেষ্ট্ৰল কম কৰা, নিদ্ৰাহীনতা, মহিলাসকলৰ PCOS, ডায়েবেটিছ আৰু এনজাইটি আদি কম কৰাত সহায় কৰে। তেনেহ'লে ই নহয়নে বাৰু উপকাৰী? আৰু কেনেকৈ খাব? একেবাৰে ইজি। ফুলখিনি গছৰ পৰা ছিগি আনি পানীত অলপ ভালদৰে ধুই গৰম পানীত উতলাই দিলেই ৰেডি হৈ যায়। তাতে অলপ নেমু আৰু মৌজোল এড কৰিব পাৰে। মই পিছে নকৰোঁ, প্লেন খাওঁ। টেষ্টটো খুব বেছি ভাল নালাগে, তথাপিও যিহেতু হেল্থৰ কাৰণে ভাল, গতিকে মই আজিকালি প্ৰায় ৰাতিপুৱা খালী পেটটো খাবলৈ আৰম্ভ কৰিছোঁ। আপোনালোকে অপৰাজিতাৰ শুকান ফুলবোৰ ষ্ট'ৰ কৰি ৰাখিব পাৰে এয়াৰটাইট কণ্টেইনাৰত। আৰু যদিহে আপোনাৰ ঘৰত এই ফুলটো নাই, তেনেহ'লে ফ্লিপকাৰ্ট, এমাজনত বাটাৰফ্লাই পিয়া টি বুলি বিচাৰিলে ইজিলি পাই যাব। আৰু এয়া দেখিলেনে, নেমুৰ ৰস দিয়াৰ লগে লগে ইমান ধুনীয়া এটা কালাৰ হৈ গৈছে। If you like this video, subscribe for more.